আমি সকলোৱে চিনি পাওঁ ভিক্টৰ দাসক। আপোনালোকে চাগে দেখিলেই ইতিমধ্যে আপোনালোকে ফোনে গৈছে ভিক্টৰ দাসে এজনী ছোৱালীক কেনেকে ব্যৱহাৰ কৰিছে, কেনেকে চৰিয়াইছে। সেই ভিডিঅ'টো চাই মই কিছুমান কথা ক'বলৈ লৈছোঁ। এই কথাখিনি আপোনালোকে মন দি চাওক আৰু শুনক। চাওক, ভিক্টৰ দাস এজন বহুত ভাল মানুহ। মোৰ চকুতো ভাল মানুহে আছিলে। তাক বহুতে আমি ভাবিছিলোঁ মদৰ নিচাত কেতিয়াবা খং উঠে, দেউতাকৰ টেনচনত ৰাজপথত ওলাই যায়, গাড়ী ভাঙে, লাইভত কেতিয়াবা কথা কয়, বেয়া কথা কয়। এইটো তাৰ লাইফৰ ব্যক্তিগত জীৱন, কি দুখত পৰি থাকে। মানুহটোৱে এনেকুৱা, তাৰ নেচাৰটো এনেকুৱা। কিন্তু সেই মানুহটো শিক্ষিত বুলি ক'লে ভাল, কিতাপৰ শিক্ষা ভাল আছে বুলি আমি ভাবিছিলোঁ। আৰু সি একদম ৰিয়েলিটি এটা ফ্ৰীডম মেন বুলি ভাবিছিলোঁ। কিন্তু সি কেতিয়াও ফ্ৰীডম মেন হ'ব নোৱাৰে। ভিক্টৰ দা, এই ভিডিঅ'টো যদি আপুনিও চাই আছে, অলপ ৰিয়েলাইজ কৰক। মই এই ভিডিঅ'টো এইটো কাৰণে বনোৱা নাই, মই ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাইছোঁ বুলিয়ে যে মই পপুলাৰ হ'ম, ভাইৰেল হ'ম, সেইটো কথালৈ মই এইটো ভিডিঅ' বনাব হোৱা নাই। ইয়াত মই মোৰ আগৰ কিছুমান, মোৰ যিমান ইয়াত প্ৰফাইলত যিমান ভিডিঅ' আছে, সেইবোৰ ভিডিঅ' মোক কিবা এটা মানুহক মেছেজ দিব হওঁ, যাতে কিবা এটা মটিভেটেড হৈ কিবা এটা ভাল হওক। আপুনিও ভাল কথা কৈ, ভাল কৰি মানুহক মটিভেট কৰিব পাৰে। কিন্তু আপোনাক মই আজি এটাই গম পালোঁ, এই ছোৱালীজনী যে যেতিয়া আপুনি এনেকৈ চৰিয়াইছে, যেনেকৈ মাৰিছে, মই এটাই গম পালোঁ। প্ৰথমতে আপোনাক মই বহুত ভাল পাইছিলোঁ, কেতিয়াবা আপুনি মদ খাই উৎপাত কৰাবোৰ মোক বেয়া নালাগিছিলে। কিন্তু আজিৰ পৰা মই ভালকৈ গম পালোঁ, একদম ভাল নলগা হ'ল আপোনাক। কাৰণ আপুনি যোনবোৰ আগতে কৰিছিলে সৰু সুৰা সেইবোৰ ভুল, মানুহে এটা উৎপতীয়া মন লৈ বা কিবা এটা টেনচনত পৰি কৰিছিলে। কিন্তু এনেকুৱা এটা কাণ্ড কৰিব বুলি মই ভবাই নাছিলোঁ। কোনোৱে ভবা নাছিলে এই কথাটো। কাৰণ চাওক, আজি আপুনি যেনেকৈ কেতিয়াবা লাইভ আহে ফেচবুকত, অ'পেন জইণ্ট বনায়, জইণ্ট চিগাৰেট, এইবোৰ জইণ্ট বুলি কয়, এইটো কি OCB পেপাৰ আজিকালি কিনিবলৈ পায়। সেইটোত আপুনি ভাং ভৰাই অ'পেন চিগাৰেট খায়, শিক্ষাদান কৰে, তাৰপিছতে লাইভত আমুক প্ৰশ্নটো যা, তামুক প্ৰশ্নটো যা। আপুনি যে আপোনাক যে যোনখিনি সৰু সৰু ল'ৰা ছোৱালী যে আপোনাক চাই থাকে লাইভত, আপোনাৰ যোনবোৰ আপুনি শিক্ষা দি থাকে, সেই লাইভত এট্ৰেক্ট, সেই ল'ৰাখিনিক শিক্ষাতকৈ ক'ত এট্ৰেক্ট কৰে জানে আপোনাৰ? আপুনি যেনেকৈ মদ খাই থাকে, আপুনি যেনেকৈ চিগাৰেট জইণ্ট খাই থাকে, সেইবোৰত এট্ৰেক্টটো বেছি হৈ কৰে সিহঁতে। আৰু কি ভাবে, এই মাষ্টৰে খাইছে, এজন শিক্ষাগুৰু হৈ খাইছে, আমি খালে একো নহয়, আমিও খাই চাম, ট্ৰাই কৰিম। আপুনি তাত যেনেকৈ পঢ়াৰ শিক্ষা দিছে, তাৰ মাজত বেয়া শিক্ষা এটাও দি থাকে। সেই বেয়া শিক্ষাটোৰ পৰাই আজিৰ সমাজত উঠি অহা ল'ৰা ছোৱালীক আপুনি কেনেকৈ আচল শিক্ষা কি সেইটো দিবই জনা নাই। প্ৰথমতে আপুনি উঠি অহা ল'ৰা ছোৱালীখিনিক আচল শিক্ষাটো দিব বিচাৰক। সমাজত কেনেকৈ চলিব লাগে, সমাজৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে। আপুনি কয় আজিকালি সমাজে নাহে, সমাজ মতলব নাই। কাৰণ আপুনি সমাজত সেনেকুৱা কিবা এটা কলা দাগ লগাই থৈছে, সেইকাৰণে সমাজ নাহে। সমাজ কিয় নাহিব? 100% সমাজ আহিব। আপুনি ভাল কাম কৰিলে, আপোনাৰ লগত অন্যায় হ'লে সমাজে আপোনাৰ ওচৰ ওলাই যাব। আপোনাৰ ওচৰত গৈ আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰত হাতত হাত ধৰি আপোনাৰ লগত সহায় কৰিব। আপুনি আপোনাৰ ছ'চাইটি বাদ দিয়ক, আপোনাৰ কিজান আউটডোৰ নেবাৰে আপোনাক জানে আপুনি কি বিহেভিয়ৰ মানুহ। আজিলৈকে মই কিন্তু আপোনাৰ লাইভত কোনো এজনে আপোনাৰ আউটডোৰ নেবাৰ মানুহ আপোনাৰ ক্ষেত্ৰত ভাল কথাত আপোনাৰ ভুল নাই হোৱা বুলি কিনে মাত মতা শুনা নাই। পুলিচ আহে যদি আপোনাৰ ঘৰত, আউটডোৰ নেবাৰ চবে সোমাই থাকে, লৈ গৈছে ভালে হ'ল বুলি কয়। ভাবো তেতিয়া মানুহবোৰে পেট গেলা, কিন্তু নহয়, মানুহবোৰ ঠিক আছিলে, আপুনি এক নম্বৰ চুতীয়া হয়। চাওক, আজিৰ সমাজত যোনখিনি কথা আপুনি ভাবিব লাগে, সেইখিনি আগতে আপুনি কথা ভাবে নিজক লৈ। আপুনিয়ে চব, আপুনি ফ্ৰীডম মেন। কিন্তু ফ্ৰীডম মেন অকলে নবনে। ফ্ৰীডম মেন বনিবলৈ হ'লে সত্যতাৰ পথত আৰু সঁচা কথাত, অভদ্ৰ গালিত ফ্ৰীডম নবনে। মদ খাই ৰাস্তাত গৈ গাড়ী ভাঙিলে ফ্ৰীডম নবনে। ৰুমৰ ভিতৰত কোনো নেদেখাকে এজনী ছোৱালীক চৰিয়ালে ফ্ৰীডম নবনে। এই অশিক্ষিত আপুনিহে আচলতে। আপোনাৰ পৰা যোনখিনি ল'ৰা ছোৱালীয়ে শিক্ষা লৈ আছে ন, যদি সেই ল'ৰাখিনিও যদি ভালকৈ বুজি পায়, আপোনাৰ শিক্ষা ল'বলৈ নাহে কোনো। আপুনি আচল শিক্ষা দিবই জনা নাই। আৰু এই যোনজনী ছোৱালীক আপুনি এনেকৈ চৰিয়াইছে, আপোনাক মোৰ লাজ লাগিছে। আজি আমাৰ মতা মানুহ যিমান আমাৰ পুৰুষ আছোঁ, এনেকুৱা এজন পুৰুষে যে চৰিয়াই আছে, আমাৰ নিজৰ পুৰুষৰ জাতিটোৰ ওপৰত আপুনি লাজ দিছে। মেইন কথা এইটোৱে ডিপেণ্ড কৰে আমাৰ জীৱনত, আপুনি যিমানখিনি যেনেকৈ আপুনি শিক্ষাদান কৰিছিলে, সেইটো অলপ সলনি কৰিবলৈ ট্ৰাই কৰক। আপুনি অভদ্ৰ গালি নিদিব। আপুনি মদ খাব যে খাওক, ঘৰৰ ভিতৰত খাওক, মনে মনে খাওক, খাই শুই যাওক। মদ খাই আলবাল লাইভত আহি বেয়া কথা কৈ এইবোৰ কৈ লাভ নাই ন।
সেইটোৱে মই এটা কথা কওঁ, কিছুমান আজিৰ সমাজত অশিক্ষিত লোকৰ কাৰণে অলপো সমাজখন নষ্ট হোৱা নাই। আৰু আচল কথা এনেকুৱা ভিক্টৰ দাসৰ নিচিনা শিক্ষিত মানুহৰ কাৰণে মূৰ্খ স্বভাৱত আজিৰ সমাজখন নষ্ট হৈ আছে। এইবোৰ মানুহক পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজন।